হৈ যাব যেন আমাৰ অনুভৱ হৈছে। জুবিনদা আমাৰ মাজত যে আকৌ ঘূৰি আহিব আমাৰ সেই দৃঢ় বিশ্বাস আছে। সেই মৰ্মেহে মই জুবিনদাক সুঁৱৰি এটি কবিতা লিখিছোঁ। কবিতা মানে মই মোৰ মনৰ ভাৱ ব্যক্ত কৰি পেলাই আপোনালোকৰ ওচৰত কবিতা আকাৰে মই গাব বিচাৰিছোঁ। প্ৰাণৰ জুবিনদা, 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 তোমাৰ সৃষ্টি বিৰল অনন্য। তুমি কিয় গুচি গলা জুবিনদা? সেই ঘূৰি নহা বাটেৰে তোমাৰ অনুপস্থিত গোটেই বিশ্বই কান্দিছে। তুমি এবাৰো কিয় নাভাবিলা তোমাৰ অনুৰাগী অসমবাসী কথা? তুমি বিহীন অসম অনুৰাগী কোনে দেখাব সংগীতৰ সোণফেৰীয়া যাত্ৰা? কেতিয়াও ভাবা নাছিলো তুমি নোহোৱা এনেকৈ পাম বুলি জুবিনদা। আমাৰ হিয়াৰ আমুঠো তুমি মৃত্যু যিনি অমৰ হৈ ৰোৱা। জুবিনদা তুমি আমাৰ মাজত মৃত্যু যিনি অমৰ হৈ ৰোৱা। ধন্যবাদ।